ইমান টেলেণ্টেড ল'ৰা ছোৱালীবিলাক আছে এতিয়া নতুন প্ৰজন্মৰ যিখিনি আহিছে আজি মোৰ ব্লেক এণ্ড হোৱাইট ছবিখন ৰিলিজ হৈছে ২৭টা বছৰত মোৰ এখন প্ৰথম চিনেমা জীৱনৰ য'ত গাইজ অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই কি ক'লে আহকচোন এবাৰ শুনো খুব ভাল লাগিছে ইয়ালৈ আহি আৰু মই সদায় কৈ আহোঁ যে নিজৰ ভালপোৱা মানুহখিনিৰ কাষত থাকিবলৈ পোৱাটো আমাৰ কাৰণে বিৰাট সৌভাগ্যৰ কথা আজি চিনেমাখন একেলগে উপভোগ কৰিলোঁ ৬টা বছৰ থিয়েটাৰত নাই মোৰ সঁচাকৈ থিয়েটাৰ চাই থকা নিচিনা লাগিল য'ত মানুহখিনি মোৰ কাৰণে চিঞৰ বাখৰ কৰি আছে হলত গতিকে এই আশীৰ্বাদ মৰম আমাৰ কাম্য এইটো সদায় থাকক কেৱল মোৰ ছবিখনৰ কাৰণেই নহয় প্ৰতিখন ছবিৰ কাৰণে থাকক অসমীয়া প্ৰতিখন ছবি আমাৰ কাৰণে দৰকাৰী আৰু ছবিবোৰৰ প্ৰতি যেতিয়া মানুহৰ চাহিদাটো বাঢ়িব যেনেকৈ যিধৰণে আজি মানুহে আমাৰ অসমীয়া ৰাইজে যেতিয়া ভ্ৰাম্যমান থিয়েটাৰক মৰম দিলে ভ্ৰাম্যমান থিয়েটাৰ আজিও কিমানকেইখন থিয়েটাৰ চলি আছে একেলগে গতিকে ভ্ৰাম্যমান থিয়েটাৰ যিধৰণে চলি আছে ছবি উদ্যোগটো সেইধৰণে আগুৱাই যাব আৰু সেই দিন দূৰ নহয় যেতিয়া এটা দশকৰ ভিতৰত মোৰ বিশ্বাস যে মানে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিনোদনধৰ্মী ছবিও কিন্তু অসমৰ নাম কৰিব গতিকে আমাৰ ইয়াতে সকলো ধৰণৰ কলা কুশলী ইমান টেলেণ্টেড ল'ৰা ছোৱালীবিলাক আছে এতিয়া নতুন প্ৰজন্মৰ যিখিনি আহিছে আজি মোৰ ব্লেক এণ্ড হোৱাইট ছবিখন ৰিলিজ হৈছে ২৭টা বছৰত মোৰ এখন প্ৰথম চিনেমা জীৱনৰ য'ত প্ৰতিজন অভিনেতাই সাংঘাতিক ভাল কাম কৰিছে তেওঁলোকৰ কাৰো পৰা মই এক মাৰ্কো কাটিব নোৱাৰোঁ গতিকে সেই তেনেকুৱা ধৰণৰ নৱপ্ৰজন্মৰ অভিনেতা অভিনেত্ৰীৰ লগত কাম কৰিবলৈ পোৱাটো আমাৰ কাৰণে বিৰাট সৌভাগ্যৰ কথা কাৰণ আমি ইমান আগৰ পৰা আৰম্ভ কৰিলোঁ কাম আজিও যে দৰ্শকে আমাক ভাল পাই আছে আজিও তেওঁলোকৰ মৰম দি আছে আজি তেওঁলোকৰ লগত কাম কৰি মই যিটো সুখ অনুভৱ কৰিছোঁ মই ভাবোঁ যে এইবিলাক বস্তু আচলতে আমাৰ অসমীয়া ৰাইজেও উপভোগ কৰিব লাগে ছবিবোৰ ক্ৰমান্বয়ে ছবিবোৰ আটাই ছবিবোৰ ভাল হৈ গৈ আছে এখনতকৈ এখন ভাল হৈ গৈ আছে তেনেকৈ আমি এদিন সেই পৰ্যায় পামগৈ য'ত দক্ষিণ ভাৰতীয় ছবিৰ দৰে আমি আমাৰ ছবিবোৰো ভাল পোৱা হ'ম আমি দক্ষিণ ভাৰতৰ ছবি চোৱা বন্ধ কৰি দিব পাৰিম গতিকে আমাৰ টকাটো অসমতে থাকিব আমাৰ কমপ্লিটলি অসমীয়া এটা টীমে যেতিয়া ছবি এখন নিৰ্মাণ কৰিব তাত আমাৰ জাতীয়তাবোধটো থাকিব আমাৰ জাতি প্ৰেমটো আমাৰ ওলাই পৰিব গতিকে মই বিশ্বাস কৰোঁ যে অসমীয়া ছবিৰ জয় জয়ময় অৱস্থা আহিব লাগে এটা